वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 5 আহাৰ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 20 জুন 2025 চন, ভাৰতীয় আজি 30 জেঠ আৰু মোং 23 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:33:30 আৰু সূৰ্যাস্ত সন্ধ্যা 6:11:53 ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ নৱমী তিথি, দিনৰ 9:49:54 আজি নক্ষত্ৰ হ'ল ৰেৱতী, ৰাতি 9:45 আৰু যোগ হ'ল শোভন যোগ, ৰাতি 11:46:42 কৰণ হ'ল গড় কৰণ। শোভন যুগত জন্ম জাতক সুন্দৰ স্ত্ৰী পুত্ৰযুক্ত আৰু সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে তেওঁ উৎসাহতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ যোগ, গতিকে ভাল ভ্ৰমণো হয় তেওঁৰ জন্ম জীৱনত। আৰু এই যুগত দীৰ্ঘ ভ্ৰমণ থাকিলে বা যাত্ৰা আদিৰ ক্ষেত্ৰত যথেষ্ট শুভ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু বৃহস্পতি একেলগে ত্ৰিগ্ৰহী সংযোগ কৰি বহি আছে মিথুন ৰাশিত। শুক্ৰ আছে মেঘ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু আৰু মংগল বহি আছে আজি সিংহ ৰাশিত আৰু চন্দ্ৰ বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, সূতাসন যোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 9:45 যোৱাত মেঘ ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, বৰণত দোষ নাথাকে। যাত্ৰা শুভ, তীৰ্থমিত যোগ আৰু নক্ষত্ৰমিত যোগ, দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী পূবত দিনৰ 9:49:54 যোৱাত উত্তৰত। খাদ্যত আজি লাও আৰু দিনৰ 9:49:54 যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:45:05 পৰা 11:25:50 আৰু কাল ৰাত্ৰি নিশা 8:47:21 পৰা 10:07:35 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 11:52 পৰা 2:34 আৰু ৰাতি 8:15 পৰা 12:29। অমৃত যোগ দিনৰ 2:36 পৰা 3:18, ৰাতি 4:43 আছে সন্ধ্যা সময়ত, আৰু 12:31 পৰা 2:38, 3:20 পৰা 4:46 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দশমীৰ একনিষ্ঠ সন্দীপন। ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত মাখিবাহাৰ মলিন চন্দ্ৰ শৰ্মা, ভাটৌকুচিৰ কেশৱ চন্দ্ৰ আতা, আদিএলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱেন্দ্ৰনাথ মহন্ত আৰু মৰিগাঁও ছটাবাৰী শিমলুডুবি সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। ঘহুৱাত মাল গোসাঁই পূজা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুৰকাৰ পুৰুষোত্তম দাস, ক্ৰীড়াবিদ শশী শৰ্মা, প্ৰসিদ্ধ অভিনেতা মঞ্চ কোঁৱৰ মহানন্দ শৰ্মা আৰু পণ্ডিত সাহিত্যিক হৰিনাথ শৰ্মা দলৰ আজি স্মৃতি দিৱসো আছে। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাখিফল চাওঁ আহক। মেঘ বন্ধুৰ বিবাদ, বৃষ সন্তান আদিৰ শুভ, মিথুন বাধা বিপত্তি, কৰ্কট সম্পত্তি লাভ, সিংহ বিদেশ ভ্ৰমণ, কন্যা ভ্ৰমণত সিদ্ধি লাভ, তুলা আকস্মিক দুৰ্ঘটনা, বৃশ্চিক জীৱ জন্তুৰ ভয়, ধনু
অন্য ব্যক্তিৰ সহায়, মকৰ বন্ধুহানিৰ ভয়, কুম্ভ দুৰ্বলতা আৰু ৰোগ, মীন অপমান। গতিকে চাই চিতি চলক বন্ধু বান্ধৱীসকল। এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।